নমস্কাৰ, পোনপ্ৰথমে মোৰ চেনেল ষ্ট্ৰাগলছ অফ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো শিক্ষক নিযুক্তি সম্পৰ্কে যিসকলে জানিবলৈ আগ্ৰহী হৈ আছে তেওঁলোকৰ বাবে, অন্যথা ভিডিঅ'টো স্কিপ কৰিব পাৰে। কালি মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট কৰে। আহক পোষ্টটোত কি লিখা আছে। পোষ্টটোত লিখা আছে, আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিযুক্তি সন্দৰ্ভত এক বৈঠকত মিলিত হওঁ। বৈঠকত অসম আৰক্ষী, শিক্ষা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য আৰু কাৰিকৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, লোক নিৰ্মাণ, গৃহ, জলসিঞ্চন আৰু কৰ্মচাৰী আদি বিভাগত থকা খালী পদৰ বুজ লোৱাৰ লগতে পদসমূহ পূৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। ১ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশে আমি সফলতাৰে অগ্ৰসৰ হৈ আহিছোঁ। গতিকে যিসকলে ভাবি আছে যে আৰু শিক্ষক নিযুক্তি নহ'ব বা ছেকেণ্ড ফেজৰ বিজ্ঞাপন নোলাব, তেওঁলোকে জানি থওক যে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ হ'লে শিক্ষা বিভাগতো আকৌ বিজ্ঞাপন দিবই লাগিব। শিক্ষা বিভাগ অবিহনে ১ লাখ নিযুক্তি কেতিয়াও সম্পূৰ্ণ নহয়। গতিকে আপোনালোকে ভয় নকৰিব, অতি শীঘ্ৰেই এই বিজ্ঞাপন প্ৰকাশ পাব। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা বা মিছা আশ্বাস নিদিয়ে। গতিকে শিক্ষা বিভাগত নিযুক্তিৰ কথা কৈছে যিহেতু অতি শীঘ্ৰেই এই নিযুক্তি আৰম্ভ হ'ব। আকৌ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও আজি বিধানসভাত কয় যে অচিৰে এই পদসমূহ পূৰণ কৰিব। তেওঁ বিধানসভাত শীঘ্ৰেই শিক্ষকৰ নাটনি দূৰ হ'ব বুলি কয়। ছাত্ৰ-ছাত্ৰীৰ অনুপাতে প্ৰতিখন বিদ্যালয়ত নিয়োগ কৰা হ'ব শিক্ষকৰ। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। গতিকে এইখিনি কথা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আজি সদনৰ মজিয়াত কয়। গতিকে দুই-এজনৰ কথাৰ পৰাই গম পাইছে যে অতি শীঘ্ৰেই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হ'ব। শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো অবিৰতভাৱে চলি আছে, আকৌ আৰম্ভ হ'ব আৰু আমাৰ হাতত থকা তথ্য অনুসৰি এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো ছেপ্টেম্বৰৰ শেষৰ পিনে, নহ'লে যদি ছেপ্টেম্বৰৰ শেষৰ পিনে কিবা কাৰণ নহয়, অক্টোবৰৰ প্ৰথম সপ্তাহতে ইয়াৰ বিজ্ঞাপন প্ৰকাশ পাব। গতিকে আপোনালোকে চিন্তা নকৰিব, বিজ্ঞাপন অচিৰেই প্ৰকাশ পাব।